আজি আছো মই চিত্তৰঞ্জন ষ্টেচনত অনুভৱ আজি মই যাম কলকাতা আসানসোল চহৰত যিখন চহৰত অতি কম দামত কাপোৰ কানিকে আদি ধৰি বিভিন্ন ধৰণৰ বস্তু পোৱা যায় তো মই এই ষ্টেচনৰ পৰা যাম ইয়াতে টিকেট কাউণ্টাৰ এটা আছে ইয়াৰ পৰা মই টিকেট এটা ল'ম টিকেটৰ দাম অনলি 25 টকা যিহেতু ইমান দূৰত নহয় এই ষ্টেচনৰ পৰা ইয়াত মানুহবিলাক গৈ আছে টিকেট ল'বলৈ আৰু মই ইফালে যামগৈ তো ইফালে আছে ষ্টেচনটো প্লেটফৰ্ম সোমালোঁ আমি বন্ধুসকল তো এইটো হৈছে 1 নম্বৰ প্লেটফৰ্ম আৰু ইফালে আছে 2 নম্বৰ প্লেটফৰ্মটো আৰু ইফালে আছে 3 নম্বৰ প্লেটফৰ্ম আমি এতিয়া 2 নম্বৰ প্লেটফৰ্ম পৰা যাম 2 নম্বৰ আৰু 3 নম্বৰ প্লেটফৰ্মলৈ যাবলৈ হ'লে ইফালে যাব লাগিব তো ইয়াতে লিখা আছে 2 নম্বৰ 3 নম্বৰ প্লেটফৰ্ম তো আমি এতিয়া সঠিক যাম ইফালে যাব লাগিব আমাৰ ইয়াত ট্ৰেইন আহি গ'ল আমি এতিয়া নিজৰ সিট এটা ল'ম ধুনীয়াকৈ তো আমি এতিয়া ট্ৰেইনৰ ভিতৰত সোমাই আহিলোঁ বন্ধুসকল তো ইয়াত বহুত মানুহৰ কি হৈ মানুহে মানুহ পৰা ভৰি আছে একদম ওপৰে তলে চবতে মানুহ হৈ আছে এইটো যে আপোনালোকে দেখিছে এইটো হৈছে আসানসোলৰ ৱৰ্কশ্বপ ইয়াতে ট্ৰেইনবিলাক মেৰামতি কৰা হয় ফাইনেলি আমি আহি পাই গ'লোঁ আসানসোল ষ্টেচন এইখন ট্ৰেইনতে আমি আহিছোঁ এইবিলাক চাই মানুহ নামি আছে আমি গৈ আছোঁ এতিয়া বজাৰলৈ এইবিলাক চাওক কিমান মানুহ আৰু এইফালে তলৰ পৰা আহি আছে তাতে আছে টিকেট কাউণ্টাৰ এটা আৰু তাৰ পৰা টিকেট কাটিব পৰা যায় আৰু ইফালে আছে অনুসন্ধান কৰা আসানসোল ষ্টেচন ইফালে পানী পৰি থাকে কেতিয়াবা আজি বন্ধ হৈ আছে আৰু তো এইখিনিত আছে মহাত্মা গান্ধীৰ 150তম জন্ম জয়ন্তী ডিজাইন কৰি থৈ দিছে সেউজীয়া কিবাকিবি গছ আছে আৰু এইখিনিত ৰাতিৰ সময়ত খুব ধুনীয়া এটা পৰিৱেশ দেখিবলৈ পোৱা যায় আৰু এইখিনিতে আছে ৰেষ্টুৰেণ্ট এখন কিবাকিবি খাবলগীয়া হ'লে আপোনালোকে এই ৰেষ্টুৰেণ্টলৈ আপোনালোকে যাব পাৰিব টেম্পু কিবাকিবি গাড়ী আছে অটো চটো আপোনালোকে ক'ৰবালৈ যাবলগীয়া হ'লে ইয়াৰ পৰাই নিজৰ গাড়ী ভাড়া কৰি যাব পাৰিব আৰু ইয়াতে এখন ট্ৰেইন আছে তিলোতমা বুলি কয় আৰু BK1 আৰু এইখন হৈছে এক্সিট গেট তো ইয়াত লিখা আছে এক্সিট আৰু ইফালে বাহিৰলৈ মানে ওলাই যাব পাৰি ইফালে য'ত যাবলগীয়া হয় তো ইয়াতে টেম্পুবিলাক আছে লাগিলে ইয়াতে টয়লেটৰ সুবিধা আছে আৰু ষ্টেচনৰ লগতে আৰু এইবিলাক আছে হোটেল কিবা তো বন্ধুসকল আমি এতিয়া কলকাতা আসানসোল চহৰ পালোঁ এতিয়া মই আপোনালোকক কলকাতা আসানসোল চহৰখন দেখুৱাই আছোঁ যাবলৈ হ'লে এনেকুৱা এখন ধুনীয়া আছে এই টেম্পুত আপোনালোকে যাব পাৰিব অনলি 10 रुपया ना हाँ इस बाइक है गाड़ी में जाना आप लोग हाँ 10 रुपये में जा सकते हैं आराम से एया আমি কলকাতা আসানসোল চহৰ বজাৰ সোমাইছোঁ আৰু বজাৰলৈ সোমাই যোৱাৰ আগতে এইখিনি এটা ক্লক টাৱাৰ এটা পোৱা যায় তোমোনৰ চাওক এইটো হৈছে ক্লক টাৱাৰ ওপৰত মানে এটা ঘড়ী আছে আপোনালোকে টাইম চাবলগীয়া হ'লে ইয়াতে যাব পাৰিব খুব ডাঙৰ এটা ঘড়ী হয় তাৰপিছত মানে এইবিলাক গাড়ী আছে যেতিয়া কিবা ইমাৰ্জেঞ্চি হয় ইয়াতে গাড়ীবিলাক তেওঁলোকে পঠিয়াই দি দিয়ে মেইন বজাৰখন আমি এতিয়া পাইছোঁ বন্ধুসকল তো মেইন বজাৰখন তাৰ পৰা আছে একেবাৰে বম এখন বজাৰ হয় আপোনালোকৰ দেখুৱাই আছে আৰু গাড়ী বহুত ইয়াত গাড়ী আৰু ইফালে 100 টকাত ধুনীয়া জেকেট দি আছে আৰু ইফালেও দি আছে ইফালে চাওক এইবিলাক চাওক 100 টকীয়া জেকেট চুৱেটাৰ মই আগলৈ গৈ আছোঁ আপোনালোকক দেখুৱাবলৈ এইবিলাক কাপোৰ চাওক বন্ধুসকল কম ডাঙৰ বজাৰ হয় ইয়াত আৰু এইবিলাক চেণ্ডেল কিবা কিবি পোৱা যায় ঘড়ী চৰি আৰু এইবিলাক হৈছে ছোৱালী মানে কাপোৰ বিভিন্ন ধৰণৰ আপোনালোকে যি বিচাৰে যি কাপোৰ কানি সকলোবিলাক ইয়াতে পাব সৰু ল'ৰা ছোৱালী কিবাকিবি বস্তু আৰু এইবিলাক খাৰু মণি কিবাকিবি আৰু এইবিলাক ফল মূল মিঠাই চিঠাই কিবাকিবি পোৱা যায় চাওক কি ধুনীয়া মিঠাই ইয়াতে মানে যিবিলাক বস্তু পোৱা যায় সেইবিলাক বহুত কম দামত দিয়ে হোলচেলাৰ ৰেটত দিয়ে আৰু ডাঙৰ ডাঙৰ হোলচেলাৰ দোকান আছে কি ইয়াতকৈ বহুত কমত দিয়ে আৰু
আমাৰ অসমৰ কিছুমান দোকানী বিলাকে আৰু ইয়াৰ পৰাই ডাঙৰ হোলচেল দোকান আছে তাৰ পৰাই তেওঁলোকে লৈ যায় আৰু ইফালে আছে বাইকৰ ষ্টেণ্ড ইয়াতে বাইক চাইক ৰাখিব পাৰি এতিয়া আমি আইকৰ দোকান এখনলৈ যাম আৰু যিখন দোকানত ধুনীয়া ধুনীয়া ব্ৰেণ্ডেড জোতা পোৱা যায় বা ৰবীন্দ্ৰ চেগা এযোৰ ল'ব ভাল চেগা তো এনেকুৱা ধৰণৰ কিমান দামৰ চেগা লয় দেখুৱাই আছোঁ আপোনালোকক আৰু এতিয়া আমি এই গলিটোৰ ফালে সোমাই যাম ইফালে কি পোৱা যায় দেখুৱাই আছোঁ আপোনালোকক চব এইবিলাক পঢ়া পঢ়ো আৰু এইবিলাক বাৰ্থডে কেক বঢ়িয়া বঢ়িয়া বাৰ্থডে কেক আছে আৰু এইবিলাক চৰাই আছে সৰু সৰু চৰাই পোৱালি পুহিব পৰা যায় আৰু ইফালে আছে ফুলৰ মালা মন্দিৰ এটা আছে মন্দিৰত যাবলগীয়া হ'লে ইয়াৰ পৰা তেওঁলোকে ফুলৰ মালাবিলাক লৈ যায় বিশাল মাৰ্কেট এটা আছে ইয়াতে বিশাল মাৰ্কেটলৈ গৈ আছোঁ এতিয়া আমি আহি পালোঁ বিশাল মেগা মাৰ্ট হৈছে আসানসোলৰ পেণ্টালুন্স মাৰ্কেট চাওক ইয়াতে বাঁহৰ ডলা আৰু পাচি কিবা কিবি ইয়াত আছে বাজাৰ কলকাতাৰ মাৰ্কেট হয়তো আৰু এইফালে চাওক কিমান মানুহ হৈ আছে ये 30 रुपये का हेडफोन 30 रुपये का हेडफोन है घड़ी सब गंडगोल मारि दिसे क्या क्या दिखाओ अरे ऐसा वाला नहीं है लंबा वाला ब्लॉक करिए এইবিলাক সব হোলসেলার দোকান কম দামৰ দোকান আছে सेगा आएगा कमाची आएगा सेगा ये चलेगा सेगा एक मिल जाएगा এইবিলাক হৈছে ট্ৰফি যিবিলাক খেলত পুৰস্কাৰ দিয়া হয় তেওঁলোকৰ কাৰণে ইয়াৰ পৰা ট্ৰফিবিলাক কিনি লৈ যায় বন্ধুসকল আমি দুইটাই বজাৰ কৰিলোঁ মই চাৰ্ট এটা ল'লোঁ আৰু জোতা এযোৰ ল'লে আৰু এয়া এই ভিতৰত আছে জোতা এযোৰ আৰু বেগত আছে মোৰ কাপোৰটো আৰু এইটো নতুন চুৱেটাৰ লৈছে প্ৰায় 800 টকা দি লৈছে আৰু চেগা জোতা লৈছে বহুত ব্ৰেণ্ডেড আনি গ'ল ইফালে আছে মমতা দিদি আজি বহুত ঘূৰিলোঁ একো খোৱা নাই ভাত চাত একদম ভোক লাগি গৈছে আমি এতিয়া কিবা এটা খাই লওঁ ৰুটি খাব লৈছোঁ ৰুটি আছে একদম 4-5টা আৰু লগত চব্জি আছে আৰু ইয়াত কিবা কিবি আছে চাটনি আছে তো খাওঁ আৰু এতিয়া এটা খাওঁ হা আজি আমি ঘূৰি আহিলোঁ আসানসোল মাৰ্কেট বুম ধামাকাকে তো এইখিনি আছিলে আজি ভিডিঅ'টো আপোনালোকে চাই কেনে পালে জনাবলৈ নাপাহৰিব আৰু যদিহে ভাল লাগিছে তেতিয়াহ'লে লাইক আৰু কমেণ্ট কৰিবলৈ আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ৰাতি ভিউটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ এইটো হৈছে আসানসোল ষ্টেচন আহি গ'ল আমি এতিয়া এইখন ট্ৰেইনতে উঠি যাম
ৰখা চিত্তৰঞ্জনে আমি এতিয়া পাই গৈছোঁ বনফল এয়া হৈছে চিত্তৰঞ্জন ষ্টেচন এতিয়া আমি নামিম লাহেকৈ